আজি বিশ্বৰ পৰিৱেশ দিৱস। আহক আমি লগ লাগি সংকল্প লওঁ যে আমি ধৰণীখন সেউজীয়া কৰি ৰাখোঁ। নহ'লে যে আমি নিজেই নিজলৈ বিপদ মাতি আনিছোঁ। বৰ্তমান যেন অকণমান বিশুদ্ধ অক্সিজেনৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। গোলকীয় উষ্ণতাও আপেক্ষিকভাৱে বাঢ়িব ধৰিছে, যাৰ ফলত পৃথিৱীৰ ভাৰসাম্য বিনষ্ট হৈছে। লগতে মানুহ তথা জীৱ জন্তুৰ প্ৰতিও ভাবুকি নামি আহিছে। আজি এই সন্ধিক্ষণত সকলো আগবাঢ়ি আহোঁ যাতে আমি আমাৰ পৃথিৱীখনক বিশুদ্ধ তথা সুৰক্ষিত কৰি ৰাখি সৰ্বকাললৈ পৃথিৱীখনক সেউজ সুন্দৰ বিনন্দীয়া কৰি ৰাখোঁ। আহক, অৱশেষত গছ থাকিলেহে মানুহ থাকিব। জয় আই অসম। ধন্যবাদ।